কি হ'ল বাৰু এইটো আমাৰ ষ্টুডিঅ'ত কি হ'ল বাৰু এইটো প্ৰথম হৈছে আমাৰ ষ্টুডিঅ'ত এইটো কি হ'ল বাৰু আমাৰ ষ্টুডিঅ'ত এইটো এটিটিউডটোৰ লগত মানে আপোনাৰ কথাখিনি মানে মিলা নাই মানে আপুনি মানুহটো মিলা নাই আপোনাৰ এটিটিউডটোৰ লগত এটিটিউড যেনেকুৱা ফালি আছে ন ইয়াত মোৰ ষ্টুডিঅ'ত আহি পেলাই আপুনি অলপো মিলা নাই আপোনাৰ এটিটিউড নমস্কাৰ মই প্ৰিয়ম বৰুৱা আৰু আপোনালোকক মোৰ এই নতুন পডকাষ্ট ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ গতিকে আজি আমাৰ মাজত উপস্থিত আছে এজন বিশেষ ব্যক্তি আৰে একেটা ভিডিঅ'তে কিনো কৈ দেখাম মই আমুক হয় মই তামুক মোৰ এইটোলৈ স্বাগতম জনাইছোঁ আমুক তামুক তোমালোকে ডাইৰেক্ট ষ্টাৰ্ট কৰা নাই কি পেনিয়া থাকে বেথ আপোনালোকক তেওঁৰ সৈতে চিনাকি কৰাই দিম গতিকে প্ৰথমতে তেওঁৰ পৰা জানিব বিচাৰিম যে আমাৰ এই ষ্টুডিঅ'ত আহি তেওঁ কেনেকুৱা লাগিছে ভাল লগা নাই অলপো ভাল লগা নাই না এ চি আছে না ফেন চলাইছে ইমান গৰমত এনেকৈ বহাই থৈছোঁ একো ভাল লগা নাই হ'লেও কৈছোঁ আৰু দে ভিউজ কেইটামানকৈ পাচোন তই হয় নমস্কাৰ এইটো একচুৱেলি মাছাজ কৰে মানে এইটো হাত মাছাজ কৰে নাই বেলেগ একো নহয় বাৰু ঠিক আছে আহি পেলাই ভাল লাগিছে নমস্কাৰ ভাল লাগিছে আহি পেলাই বহুত ভাল লাগিছে আৰু গেটৰ মুখতে কুকুৰ কেইটামানে পূৰা ভুকিলে মানে কামুৰি দিছিলে মই অলপতে বাচিলোঁ বাকী ভাল লাগিছে আহি পেলাই বহুত ভাল লাগিছে এতিয়া আৰম্ভ কৰিব লাগে আপোনাৰ ঠিক আছে বাৰু বাকী বহুত কথা জানিলোঁ এতিয়া আপোনাৰ যিটো লাভ লাইফ আপোনাৰ প্ৰেমৰ যিটো জীৱন প্ৰেম ক'ত কেনেকৈ হৈছিলে বা যিকোনো কথা আপুনি সেইটো আপোনাৰ অডিয়েঞ্চখিনিক ক'ব বিচাৰে নেকি আপোনাৰ লাভ লাইফটোৰ বিষয়ে গতিকে আমাৰ ষ্টুডিঅ'ৰ মেম্বাৰ্ছখিনিও জানিব বিচাৰে এইটো কথা ষ্টুডিঅ'ত আহি সোমাইছোঁ কি নাই সোমোৱা কেলৈ অকল সেইবোৰ কথাই নেকি প্ৰেমৰ কথা কিবা কথা শুন তেনেহ'লে যদি আপুনি অলপ ক'বলৈ ইচ্ছা কৰে তেনেহ'লে ভাল হ'ব বুলি ভাবিছোঁ নিশ্চয় কওক একচুৱেলি মোৰ মানে হোৱাৰ আগত 2-3বাৰমান বাহিৰলৈ মানে বাথৰুম মানে হাগি নল'লে মানে ভাল নালাগে ঘূৰি পেলাই মানে অলপ ডিষ্টাৰ্বেঞ্চ কৰে আৰু ডেটছ ৱাই মোৰ এজনী গাৰ্লফ্ৰেণ্ডে ফাৰ্ষ্ট যিজনী গাৰ্লফ্ৰেণ্ড আছিলে এইটো প্ৰব্লেমৰ কাৰণে মোক এৰি থৈ গ'ল একচুৱেলি বহুত দুখ লগা কথা হয় একচুৱেলি মই সঁচা ভাল পোৱা আজিলৈকে পোৱাই নাই ক'বলৈ গ'লে মানে চ' মোৰ প্ৰেমৰ কথা ক'লে মানে মোৰ বহুত মানে এটা অন্তৰৰ পৰা এটা বেয়া ভাৱ এটা আহে মানে ঘিণ লাগে আই জাষ্ট হেট ন মই ঘেণ্টা এইবিলাক মানে আজিকালি ছোৱালীক খাটি কৰি নাথাকোঁ আহিলে আহিবি নাহিলে নাই বছ হয় নিশ্চয় মেইন কথাটো মানে কি হ'ল আৰু মানে এটিটিউডটো চাই পেলাই মানে আপোনাৰ ঠিক আছে বাৰু আপোনাৰ প্ৰেমৰ কথা জানি ভাল লাগিলে কিন্তু আপোনাৰ এটিটিউডটোৰ লগত মানে আপোনাৰ কথাখিনি মানে মিলা নাই মানে আপুনি মানুহটো মিলা নাই আপোনাৰ এটিটিউডটোৰ লগত এটিটিউড যেনেকুৱা ফালি আছে ন ইয়াত মোৰ ষ্টুডিঅ'ত আহি পেলাই আপুনি অলপো মিলা নাই আপোনাৰ এটিটিউডটো গতিকে মোৰ আগত এইবিলাক এটিটিউড মানে হয় এইটো কি হ'ল বাৰু এইটো আমাৰ ষ্টুডিঅ'ত কি হ'ল বাৰু এইটো প্ৰথম হৈছে আমাৰ ষ্টুডিঅ'ত এইটো কি হ'ল বাৰু আমাৰ ষ্টুডিঅ'ত এইটো The girl was very beautiful. My heart is blown.